হেল্ল' হাই মই বৰ্ণালী আমাৰ চেনেল চাৰ্ভিনলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি পচলাৰ ৰেচিপি এটা দেখুৱাম। স্কোৱাছ আৰু আলু দি বনাম পচলা। এনেও পচলা বহুত বেমাৰৰ কাৰণে ভাল হয়। চুগাৰ, প্ৰেছাৰ, হাই প্ৰেছাৰ, তাৰপিছতে থাইৰইড, ইউৰিক এচিড চবৰ কাৰণে পচলাটো ভাল হয়। সকলোৱে খাব পাৰে। পচলাখিনি কাটি ল'লোঁ সৰু সৰু কৰি। এতিয়া হাতেৰে মোহাৰি দিছোঁ। পচলাত থকা আঁহখিনি গুচি যাব, এনেকৈ হাতত লাগি আহিব। তাৰ আগতে হাতত তেল ঘঁহি লৈছোঁ। এয়া নহৰু আৰু জলকীয়া, পিঁয়াজ, স্কোৱাছ কাটি লৈছোঁ, আলু আৰু তেজপাত। কেৰাহীত মিঠাতেল গৰম হ'ব দিছোঁ। তেজপাতখিনি দি দিলোঁ। গৰম হোৱাৰ পিছত এতিয়া ইয়াতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি মই 1 মিনিটমান ফ্ৰাই কৰিছোঁ মিডিয়াম ফ্লেমত। এতিয়া ইয়াতে স্কোৱাছখিনি দি দিলোঁ। আলুখিনিও দি দিলোঁ। নিমখ দি দিছোঁ আন্দাজ মতে। অকণমান হালধিও দি দিছোঁ। দি এইখিনি ভালকৈ লৰাই দি অকণমান সময় ফ্ৰাই কৰিম। ধৰক 1-2 মিনিট সময় ফ্ৰাই কৰি ল'ম। ঢাকি থৈ দিম। এতিয়া ইয়াতে পচলাখিনি দি দিলোঁ। আলু আৰু স্কোৱাছখিনি হাফ ফ্ৰাই হৈ গৈছিলে। তাৰপিছত পচলাখিনি দি দিছোঁ। এতিয়া পচলাত নিমখ দি দিম। নিমখটো আন্দাজ মতে দি দিব। জিৰা পাউডাৰ দি দিছোঁ আৰু দিছোঁ হালধি। এতিয়া মিৰ্চি পাউডাৰ দিছোঁ। এইটো অকণমান কম জ্বলা হয়, সেইকাৰণে অলপ বেছিকৈ দি দিছোঁ। কিন্তু কিছুমান বেছি জ্বলা থকা মিৰ্চি পাউডাৰ থাকে, তেতিয়া কমকৈ দি দিব আপোনালোকে। ইয়াত ধনিয়া পাউডাৰো দি দিলোঁ আৰু দিলোঁ নহৰু আৰু জলকীয়াৰ যিটো খুন্দি থৈছিলোঁ, সেইখিনি দি ধুনীয়াকৈ লৰাই দিছোঁ পচলাখিনি। চিমত ৰাখিব। ফ্লেমটো সদায় চিমতে ৰাখিব পচলা বনাওঁতে, তেতিয়া টেষ্টি হয় খাব। ঢাকি থৈ দিম। মাজে মাজে লৰাই চাই থাকিব ঢাকনিখন গুচাই, তেতিয়া তলত লাগি নাযায়।
1.5 মিনিটমানৰ মূৰে মূৰে চাই থাকিব। অকণমান লেট হ'লে আকৌ তলত লাগি যাব। চাওক অকণমান লেট হ'লে কেনে অকণমান তলত লাগি গৈছে, কিন্তু হ'লেও বহুত নালাগিলে আৰু সেইকাৰণে খাবলৈ বেয়া নহ'ব, কিন্তু বহুত বেছি তলত লাগি গ'লে ভাল নালাগে খাই। ফ্ৰাই হৈ গ'ল। এতিয়া মই খুন্দনাটোতে অকণমান পানী থৈ দিছিলোঁ, পানী থোৱা আধা খুন্দনাৰ পানী দি দিছোঁ মই। পানীটো কমকৈ দুবাৰ দিব। ফ্লেমটো এতিয়া হাই কৰি দিছোঁ। ঢাকনিখন দি ফ্লেমটো চিমত দি দিলোঁ। 1 মিনিটমান তেনেকৈ ৰখাৰ পিছত এই পানীখিনি নোহোৱা হৈ গ'ল, আলু সিজি গৈছে। এতিয়া আৰু আধা এই খুন্দনাটো মানে সৰু সৰু কাপত ল'ব আপোনালোকে, দি দিব আৰু পানী এনেকৈ যিমানখিনি সময় দি দিছোঁ সেইটো কনচিষ্টেঞ্চিত দি দিব পানী। তাৰপিছত মই ফ্লেমটো হাই কৰি দিছোঁ আৰু অকণ পানীও দি দিলোঁ, মানে এইখিনি মান যে আছে পচলাখিনিৰ সমান সমানকৈ পানী দি দিব। ফ্লেমটো হাই কৰি ৰাখিছোঁ। এই ৰেচিপিটো সঁচাকৈ খাই বহুত ধুনীয়া লাগে। এতিয়া লাষ্টত জালুক দি দিছোঁ অলপ। 5 মিনিটমান লাগিব এনেকৈ, 5 মিনিট পিছত হৈ যাব। এতিয়া অকণমান ফ্লেমটো চিমত দি কেনে ঢাকি থৈ দিছোঁ। 2 মিনিটমান পিছত উঠাই দিছোঁ। এয়া চাওক এনেকুৱা কনচিষ্টেঞ্চিত ৰাখিব, হৈ গৈছে। এতিয়া মই নমাই দেখুৱাই দিছোঁ। এয়া চাওক পচলাৰ ৰেচিপি ৰেডি। এইটো খাই বহুত ভাল লাগে, লগতে স্বাস্থ্যকৰো হয়। আপোনালোকে ঘৰত বনাই খাব, লগতে মোক জনাব কেনেকুৱা পালে।